ঘর কারাগারে দৈব কি রুদরে ঋতুমণি ব্লগলৈ আৰু সকলোকে সুপ্ৰভাত গুড মৰ্নিং। এতিয়া বৰ্তমান 5:30 বাজিছে আৰু মই বৰ্তমান আছোঁ নিমাতী ঘাটত। অচানক প্লেন বনি গ'ল মাজুলী যোৱা, তো আহি গ'লোঁ মাজুলী। আজিৰ পৰা মাজুলীত যিহেতু ৰাখো আছে, অচানক প্লেন বনি গ'ল আৰু লগত অনন্তও আছে। তো আপোনালোককো দেখাবলৈ চেষ্টা কৰিম এই ব্লগটোৰ জৰিয়তে। যি কৰ্মসূত্ৰে আহিছোঁ, কিন্তু যিকণ সময় পাওঁ ফ্ৰী পাওঁ সেইকণ সময়ত মই নিজৰ মোবাইলতে মই ভিডিঅ'কেইটা শ্বুট কৰিম আৰু দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি আছোঁ বৰ্তমান নিমাতী ঘাটত। নিমাতী ঘাটৰ পৰা আমি ফেৰী দি মাজুলী যাম আৰু মই বহুত এক্সাইটেড হৈ আছোঁ, কাৰণ মই প্ৰথমবাৰ মাজুলীত ৰাস চাব পাম আৰু সুযোগ পালোঁ। নাজানো, ভগৱানে মিলাই দিলে, কৰ্মসূত্ৰে আহিছোঁ। তাৰ মাজতে যিকণ পাওঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। বহুত দিনৰ মূৰত মই ব্লগ বনাওঁ, তেনেকৈ মই ডেইলি বনাব নোৱাৰোঁ, যিহেতু অলপ ব্যস্তই থাকোঁ। চেষ্টা কৰিম আপোনালোকক ভাল কিবা নতুন কিবা এটা দিবলৈ চেষ্টা কৰিম। নাজানো কিমান দূৰ পাৰোঁ। এতিয়া আমি বৰ্তমান মাজুলীত পাই গ'লোহি। এয়া দেখিছে একদম পূৰা একদম গেট চেট বনাই একদম মাজুলীলৈ স্বাগতম, মাজুলী ৰাখলৈ স্বাগতম, একদম ধুনীয়াকৈ চবফালে একদম বেনাৰ পোষ্টাৰ একদম ভৰি গৈছে। আশা কৰোঁ আপোনালোকে ভাল পাব। নিশা হোৱাৰ পিছততো আপোনালোকক দেখামেই। এতিয়া আমি যাত্ৰা কৰি আছোঁ। আমি য'ত থাকিম, মোৰ বন্ধু অনন্ত তাত থাকিম যিহেতু, গতিকে আমি তালৈ যাত্ৰা কৰি আছোঁ। খুব ধুনীয়া এটা পৰিৱেশ, আপোনালোকে উপভোগ কৰিব। আৰু মই এতিয়া বৰ্তমান উপস্থিত আছোঁ দক্ষিণপাট সত্ৰত। দক্ষিণপাট সত্ৰৰ আজি ৰাস আছে, অলপ চাবলৈ আহিছোঁ তাত। আশা কৰোঁ আপোনালোকে ভাল পাব। দেখাবলৈ চেষ্টা কৰিম কিছু পৰিৱেশ ভিতৰত। দিনটো ইমান কাম বন আমি মাজুলী ৰাস চাওঁ আৰু ইয়াৰ পিছত আপোনালোকে দেখিব দীপলীনা ডেকা, য'ত মাজুলীত আহি দীপলীনা ডেকাই দৈৱকীৰ যিটো ভাও, যিটো কেৰেক্টাৰ আছিলে, চৰিত্ৰ আছিলে, সেইটো তেনেদৰে লৈছিলে।
এয়াই হ'ল দৈৱকী ৰূপত আমাৰ সকলোৰে প্ৰিয় দীপলীনা ডেকা। আপোনালোকেও দেখিছে এয়া দীপলীনা।